হেল্ল' এভৰিৱান, আজি ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ ৰাতিপুৱা সময়খিনি কি কৰিলোঁ। ৰাতিপুৱাই শুই উঠি 5টা বজাত জ্ঞানীক অলপ উকনি চাই দিলোঁ। যিহেতু উকনি 3-4 মাহৰ পাছত উকনি হৈছেগৈ, বেছি হোৱা নাই বাৰু দেই। আজি ঔষধ আনিমগৈ, লগাব লাগিবগৈ। আৰু এইফালে চুলি অকণমান ফনিয়াই দিছোঁ। চুলি ফনিয়াওঁতেও বহুত চুলি সৰিছে চাওকচোন। আপোনালোকৰ পাপিজ বা ডগবোৰৰ এনেকুৱা হৈছে নি জনাবচোন দেই। আৰু এইফালে মই, মা, দেউতা আমি তিনিওটাই ফিছাৰীত মাছ মাৰিবলৈ আহিলোঁ। এয়া মাছ পাইছোঁ বাৰু, অলপকৈ পাইছোঁ। ইমান চোকা ৰ'দ দিছিলে, যিকণ পাইছোঁ আৰু যাওঁগৈ বুলি কৈ গুচি আহিলোঁ। আৰু অকণমান মোৰ ভিডিঅ' আছিলে, চাদৰ মেখেলাৰ ভিডিঅ'। সেয়াই চাদৰ মেখেলা ভিডিঅ'খিনি অলপ ভাত চাত খাই মেলি অকণমান ভিডিঅ' ক্লিক কৰিলোঁ। আজিলৈ ইমানেই। আৰু এই ভিডিঅ'টো যদি চাব বিচাৰে তেন্তে মোৰ লং ভিডিঅ'ত দি আছোঁ, আপোনালোকে মোৰ একাউণ্টটো চেক কৰি চাবচোন দেই, তেতিয়া আপোনালোকে পাই যাব।